মৌন হৈ পৰিল লুইত কণ্ঠ, অস্ত গ'ল আই অসমীৰ উজ্জ্বল সূৰ্য। আজি স্তব্ধ হৈ পৰিল কালজয়ী সৃষ্টি, হেৰাই গ'ল এখনি সহায়ৰ হাত। স্তব্ধ হৈ পৰিল জাতিৰ স্বাৰ্থত গৰজি উঠা সেই সাহসী মাত। ঈশ্বৰ, তই বৰ নিষ্ঠুৰ, সহস্ৰ জনতাৰ কাকুতিৰ কৱচ বাৰে বাৰে ভেদিব নোৱাৰি অসমত লৈ গলি আঁতৰাই বিদেশলৈ, আৰু কৰিলি নিস্বাৰ্থ পূৰণ, কাঢ়ি নিলি আমাৰ অমূল্য ধন। যাৰ গীতৰ ৰাগীত জীপাল হৈছিল কত যে শৈশৱ, কত যে যৌৱন, যাৰ কণ্ঠৰ অমিয়া সুৰত উৰিছিল কত যে প্ৰেমময় উন্মনা মন, নাচিছিল বহাগী নাচনী পিন্ধি লৈ মুগা ৰিহাখন। যাৰ গীতৰ প্ৰতিটো শব্দই দিছিল জীয়াই থকাৰ উৎসাহ, সম্পৰ্কৰ মিঠা সোৱাদ। বিষাদ বেদনাটো হৃদয়ত বাজিছিল বিলাপৰ গোপন নিনাদ। এতিয়া যে সেই গুণগুণনি আৰু গৰজনীবোৰ হৈ ৰল শ্বাসৰুদ্ধ, হেৰাই গ'ল আমাৰ লুইত কণ্ঠ, হেৰাই গ'ল আমাৰ মৰমৰ লুইত কণ্ঠ।